दुलाराय बर' फरायसा आफादनि जि मिशन बेयो नैथि सानाव आगान होबाय जे बिनि सायाव मा बुङो जोङो दुलाराय बर' फरायसा आफादनि जे बेहाय न' हाबनानै 10टा 10टा टीम दङ गासै 100 भलन्टियार्सआ जोङो दिनै आरोबाव नैथि दिननि थाखाय न' हाबनानै बेफोर खामानि दङ बिथांमोननियाव जों मावनानै होदों दा नैबेहाय जेरै न'खौ लुनो लादोंमोन नाथाय बिथांनि न'आव बुस्थु बाहायनायफोरखौ थिनानै दोननायाव माने सफा साइकेल शकेस आरो बिदिनो फालें गोदोनानै थाजोब्बायमोन आरो बिथाङा मालिकआ जोंखौ बोखांनो होबाय आरो बेबायदिनो दिनै गोबां न'खराव नुनो मोनो बाहाय आरो अखा एसे हादोंमोन आरो बेबायदिनो हाब्रुआ गेलगेला न'आव खोबना दंजोबो जोङो दिनैबो बे मोनसे बिराद गिदिर थांखिखौ लानानै जोङो बिथांमोननि न'आव मदद खालामनाय सहाय खालामनायखौ जोङो दिनैबो नैथि दिननि थाखाय खामानि मावगासिनो दं आरो बेखायनो जोङो मिजिंथिगोन जे जोङो जेसे हायो एसे बे माजगाव गामियाव जिहेतु बिथांमोना माने फ्राय न'नि बिथाया दैनि सिङाव दंजोबो आरो न'फ्राबो बेबायदिनो अबस्थायानो गैया दै लोंनोथ' बेबस्था गैया दा बेफोरखौ जोङो फोसाबनानै खाफ्रानानै दिनैबो मैखोमै जोङो मावनानै होलांनो नाजादों हराव अखा हानायनि जाहोनाव गोबां थासारि गाज्रि जाफिनदों न'खरारि हाब्रुफ्रा बिनि सायाव माबायदि फोसाबलांनो नागिरदों जोङो थांनाय हराव एसे गोगोम अखा हादोंमोन बे बुरजा अखा हानायनि जाहोनाव जिहेतु हाब्रु दङमोन हाब्रुआ एसे माने गेलगेला जाबाय दै जमा जायो बोहैलांनो जायगा गैया लांगोनायाव दै जायो आरो बेबायदिनो बिथांमोननिया खुनु मोनसे दै लामानि सिस्टेम गैला मानोना मोनफ्रोमबो जायगायाव समान लेभेलनि हा जाबाय आरो जेराव एसे दहला सिथ्लायानो जा एबा लांगोनायानो जा बिथांमोननिया माने हाब्रुजों बुंफबजोबनाय आरो न'फ्राबो खथा खथा बेबायदि मोनसे अबस्थाया बिथांमोना माने जोबोद दुखुनांथावै दिनैबो दङ আমি নিখিল বড়ো ছাত্ৰসন্থাৰ এক ভলণ্টিয়াৰ দল মিছন হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰত আমি ইয়াত শিৱসাগৰ জিলাত নাজিৰা চাৰ্কেলৰ আণ্ডাৰত মাজগাঁও গাঁৱত ইতিমধ্যে আমি আজি প্ৰথম দিনৰ কাৰণে 11টা ফেমিলিত আমি সোমাই তেওঁলোকৰ ঘৰত যিহেতু মানে বিভিন্ন সা সামগ্ৰী নষ্ট বিনষ্ট হৈ আছে ইয়াৰ ভিতৰত ঘৰত কিছুমানৰ বোকা হৈ আছে সেইখিনি আমি হয় সুযোগ যিমান পাৰে আমি আমাৰ দলে আজি এইখিনি কাম ভলণ্টিয়াৰে কৰি আছে আমি টোটেল 100 ভলণ্টিয়াৰ্ছ 10টা গ্ৰুপত এইটো গ্ৰাউণ্ডত কাম কৰি আছে আৰু আমাৰ বিভিন্ন গ্ৰুপ আছে তেওঁলোকেও মানে আমাৰ মেডিকেল গ্ৰুপ আৰু লগতে আমাৰ যি এছিষ্টেঞ্চ পানী যোগান বহুতৰ মানে এমাৰ্জেঞ্চি যোগানৰ আমাৰ ইয়াত এপছুৰ যি হজাতি দল টোটেল আমি 150 ইয়াত আমি শিৱসাগৰত এতিয়া বাহৰ পাতিছোঁ আৰু আমি এক সপ্তাহ জুৰে কাম কৰাৰ কাৰণে টাৰ্গেট লৈছোঁ আমাৰ আৰু হোম টাৰ্গেটটো হৈছে 200টা ফেমিলি আমি টাৰ্গেট লৈছোঁ যিমান পাৰোঁ আমি 200টা ফেমিলি তেনেকুৱা চাফ চিকুণৰ বহুত লণ্ডভণ্ড হৈ আছে আমি দেখি আছোঁ তো সেইটো মানে এটা পৰিবাৰৰ কাৰণে এটা ঘৰৰ কাৰণে এইটো অধিক দুখ লগা আৰু অধিক মানে যি শ্ৰম তেওঁলোকৰ মানে এতিয়া বহুত সা সম্পত্তি ইয়াত মানে বিনষ্ট হৈ গৈছে ইয়াৰ ক্ষেত্ৰত আমি নিখিল বড়ো ছাত্ৰসন্থাৰ ভলণ্টিয়াৰে দুখ প্ৰকাশ কৰে লগতে যি মানে মেৰামতি আছে যি বোকা ওলোৱা আছে যিমান সামগ্ৰী ভিতৰৰ বাহিৰত মানে এফালে ঘূৰিব লাগে আমি সেইখিনি সহায় কৰি আছোঁ আৰু আনপিনেদি আমি আশা ৰাখোঁ যে মানে তেওঁলোকৰ যি এটা এনেকুৱা দুৰ্যোগত চৰকাৰে ভালেখিনি মাতিব লাগিব চৰকাৰৰ ফালৰ পৰা যি এটা অনুদান তেওঁলোকে আগবাঢ়িছে যাতে প্ৰত্যেকটা ঘৰত তেওঁলোকৰ এটা অনুদানটো এটা সহায় হ'ব পৰাকৈ কিয়নো কাপোৰৰ পৰা আদি কৰি ঘৰৰ সা সম্পত্তি ইয়াত ৰান্ধনি মানে খাৰায়ৰ পৰা লৈ বিভিন্ন সামগ্ৰী এতিয়া তেওঁলোকৰ ইয়াত ঘৰ প্ৰায় ঘৰত নাই তেওঁলোকৰ মানে হয় পানী দি বৈ গৈছে হয় ইয়াত মানে বোকাৰ ভিতৰত ক'ৰবাত হেৰাই আছে তো এইখিনি আমি নিখিল বড়ো ছাত্ৰসন্থাৰ হৈ অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে তেওঁলোকে ঘৰ বান্ধি দিয়াৰ বা মেৰামতি কৰাত উপযুক্ত তেওঁলোকক ক্ষতিপূৰণ দিয়াটো তেওঁলোকে চৰকাৰে এইটো অতি সোনকালে কৰি দিব লাগে নহ'লে ইয়াৰ ৰাইজে এতিয়া আৰু ৰেচনৰ ক্ষেত্ৰতো তেওঁলোকৰ যিহেতু খেতি বাতি একো নাই আৰু ইয়াত যিহেতু মানে অহা যি মানে 2 মাহৰ কাৰণে তেওঁলোকৰ মানে ইয়াত যি দুখ বেদনা তেওঁলোকে সেইটো ভুগিব লাগিব ইয়াৰ কাৰণে ৰেচন ছাপ্লাই আৰু বিভিন্ন ক্ষেত্ৰত চৰকাৰে মাতিব লাগিব বুলি আহ্বান জনাইছোঁ শুনি পাইছে আজি 5টাতকৈ বেছি ঘৰ বনাই দিছোঁ বুলি আৰু অনাগত সময়ত তাতকৈ বেছি কিমানমান কৰিবৰ কাৰণে আমি ইয়াত এতিয়া প্ৰায় 5খন ঘৰ য'ত মানে টিন চালিয়া বা টিনৰ বেৰা বা টিনৰ অৱস্থাটো ঘৰ মানে থাকিব পৰা নাছিলে আমাৰ হজাতি দলে তাত 5টা গ্ৰুপে মানে সেই ঘৰখনত তেওঁলোকে ঘৰটো বান্ধি দিয়া হৈছে যাতে তাত অন্তত আজি যিহেতু শুকাই গৈছে বা শুকান অৱস্থাত য'ত মানুহ ঘৰখন ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে থাকিব পাৰে তাৰ কাৰণে এই ব্যৱস্থাটো আমি আমাৰ ভলণ্টিয়াৰ টিমে সেইটো যেনেটা হ'লেও তেওঁলোকে মানে নিজৰ মানে
যি কৰ্ম বা ভলণ্টিয়াৰী ৱৰ্ক তেওঁলোকে এইটো কৰি দিছে। বিষয়ে ক'বলৈ হ'লে প্ৰথমতে মই আপোনালোকৰ চেনেলৰ যোগেদি তেওঁলোক সকলো কৰ্মকৰ্তালৈ মই প্ৰথমতে অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ঘৰতো যি জৰাজীৰ্ণ বানপানীত যি অৱস্থা হৈছিলে, ক্ৰমান্বয়ে সকলো হৃদয়বান যিবিলাক এইবোৰ শ্ৰমদান কৰা বহুতো আহি বহু যুৱকে আমাক সহায় ইতিমধ্যে কৰি গৈছেহি। তাৰ ভিতৰত আজি আকৌ আপোনালোক আহিছে। আপোনালোকেও মোৰ ঘৰখনত যিখিনি যাৱতীয় মোৰ বস্তু পলসৰ তলত যিবিলাক পোক খাই আছে সেইখিনি উলিয়াই দিয়াৰ কাৰণে ইমান কষ্ট কৰিছে। তাৰ কাৰণে মানে ভাল পাইছোঁ। আৰু ইমান জহি খহি যোৱা ঘৰখন যে আকৌ আৰম্ভণি কৰিম বুলি নতুনকৈ মই ভাবিছোঁ। তাৰমানে নহ'লে এইখন ঘৰত থাকিব পৰা একেবাৰে অৱস্থাই নাই। বানপানীত সকলো বিধ্বস্ত হৈ গুচি গ'ল। গতিকেলৈ সেই দিনটো মনত পৰিলে মানে কি ক'ম, মোৰ ভাষাই নাইকিয়া হৈ যায়। কি ক'ম, ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম, এনেকুৱা লাগি যায়। ঘৰখনত থাকিব পাৰিম জানো, আকৌ পুনৰ হেৰি হ'ব পাৰিম নে, একো ভাবিয়ে পোৱা নাই। তাৰমানে আকৌ আপোনালোক আজি আহিছে, সকলোৱে কামে কাজে লাগিছে, প্ৰতিটো কাম কৰি মেলি দিছে, ভাল লাগিছে। আপোনালোকে ইমান সহায় সহযোগিতা যে দেখুৱাইছে, মানে এইদৰে আপোনালোকে আগন্তুক দিনত এনেকৈয়ে সহায় কৰি যাওক। সকলোৱে মানে সহায় সহযোগিতা আমি কামনা কৰোঁ। আমাৰ মাজগাঁও অঞ্চলত কেইবাঘৰো আছে এনেকুৱা বানবিধ্বস্ত লোক। গতিকেলৈ সকলো ঘৰলৈকে আপোনালোকৰ মানে কৰ্মকৰ্তাসকল গৈছে বুলি মই গম পাইছোঁ। গতিকেলৈ মোৰ অহাত আজি অলপ পলম হ'ল। ভাবিছিলোঁ 15 আগষ্ট বুলি আজি আপোনালোক নাহিব নেকি এনেকুৱা ভাবিছিলোঁ, কিন্তু দাদাই কালি কৈ গৈছিলে গতিকে আহিব বুলি। আপোনালোক মোতকৈ আগে আহি পালেহি। মই এতিয়ালৈকে ঘৰত থাকিব পৰা অৱস্থাই নাই। মই মোৰ নিজৰ আত্মীয় ঘৰত আছোঁ। সদায় দিনটো আহোঁ, যি পাৰোঁ অকণমান কৰোঁ, আৰু মাইকী মানুহ এগৰাকীয়ে ইমান কৰা সম্ভৱো নহয়। গতিকে আপোনালোক এতিয়া কিমানজন আহিছে মই এতিয়ালৈকে চোৱা নাই, কিন্তু সকলোৱে ইমান কষ্ট কৰিছে লাগিছে, সেইকাৰণে ভাল লাগিছে। মানে আপোনালোকক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ। বানপানীটো হৈ গ'ল, কি ক্ষতি হৈ গ'ল? ক্ষতি মানে একোৱেই নাই। ক্ষতি হ'বলৈ বুলি ক'লে কি ক'ম, সেই দিনটো যেতিয়া বানপানী আহিছে, আনকালেও হয় যদিও আমাৰ ইমান বানপানী নহয়, মানে অলপ হয়। আমি ভাবিছিলোঁ অন্য দিনাৰ দৰে এইবাৰো হৈছে, গতিকেলৈ অলপ হ'ব যদিও কাষতে মোৰ দেওৰৰ ঘৰ আছে, তাত থাকিম যিহেতু বাচি যাম। কিন্তু অলপকৈ এই ঘৰটোৰ পৰা মানে একেবাৰে লুকাই গ'লোঁ। লুকাই যোৱাৰ পিছত সেইটো ঘৰত গ'লোঁ। সেইটো ঘৰটো গৈ সেই ওপৰত বাৰান্দাত উঠিলোঁ, তাত ডিঙি ওচৰ পালেহি। তাৰপিছত NDRF আহিছিলে নাও দুখন লৈ পিনে, এখন তাৰপিছত ট্ৰান্সফাৰ হ'ল। আমাৰ অতিথিও আছিলে ঘৰত অতিথিয়ে সৈতে আমাৰ ঘৰৰ মূল মানুহ 11জন ব্যক্তি আছিলোঁ। মানে 10 মিনিটত আমি ওলাই গৈছোঁ। সেই 10 মিনিটত যদি আমি ওলাই নগ'লোহেঁতেন, গতিকেলৈ মানে আমি আজি এই আপোনালোকৰ সন্মুখত থিয় হৈ দুষাৰ ক'ব নোৱাৰিলোঁহেঁতেন। এনেকুৱা অৱস্থা মানে বহুত ভয়ানক। আৰু সেই দিনটো ভাবিবলৈ গ'লে মানে কি ক'ম কি নক'ম, কোনো দিন কল্পনাই কৰিব নোৱাৰোঁ। আৰু ভগৱানে এনেকুৱা এটা দিন যাতে আকৌ পুনৰ আমাক আনি নিদিয়ে, সেইটোৱে বিচাৰোঁ। আৰু আপোনালোক কোন আপচৈ বুলি কৈছিলে ন? আপোনালোক সদৌ মানে যিকেইজন ব্যক্তি ইয়াত আহিছে, আপোনালোক গোটেইকেইজনকে পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই। থেংক ইউ। মোৰ নাম শ্ৰীমতী নিৰ্মল ফুকন। আমাৰ গাঁওখন হ'ল বীৰবৰ মাজগাঁও। আপোনালোকে ইয়াত মানে বহুতখিনি মানে বানপানী সাজত আহি পিনে চাফ চিকুণতা কৰিছে। এতিয়া দেখিছে পলস ফুলে ওলাই আছে কিমান ভিতৰৰ ফালে, সেইখিনিকে যে কৰি আপোনাক উদ্ধাৰ কৰিছে, ইয়াকে কৈ পিনে বানপানীটো কেনেকুৱা হৈছিলে? বানপানীটো পূৰা হৈছিলে দেই। মানে এইবিলাক দেখিছেনে ওপৰেৰে টিঙৰ ওপৰেদি হৈছিলে। আমি মানে সেই টিঙৰ মূধচৰ ওপৰত মানে উঠি আছিলোঁ। আমি 7টা উঠি আছিলোঁ ল'ৰা ছোৱালী লৈ পিনে। এতিয়া পলস দেখিছেনে কিমান পলস পৰি আছে। ভিতৰকেইটা অলপ চফা কৰা হ'ল আৰু এতিয়া বাহিৰত ইমানখিনি আছে। আচ্ছা বাইদেউ, বানপানী হৈ যোৱা এতিয়া 28 দিনৰ হ'বই আৰু একমাহ বা হ'বই। এইখিনি সময়ত কোনোবা এনেকৈ কাম কৰিব আহিছিল নেকি? আহিছিলে কোৱাটো মানে ইমান মানে কমটি মানুহ আৰু মানে হয়, চবৰ ঘৰতে মানে লাগি আছে। ইমান হেৰি কৰা নাই আৰু যোনে যিমান পাইছে আৰু সহায় কৰিছে সিয়ে। হয়। এতিয়া ইয়াত আৰু বহুতখিনি এতিয়া মানুহ দেখিছোঁ আহিছে। এতিয়া ইয়াতো আমাৰ ইয়াতো লাগি আছে অলপ মানুহ। আজি আপচুৱে যে আহিলে কাম কৰিলে, তাৰ কাৰণে আপচু কি ক'ব বিচাৰে? ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক। হয়, ইয়াত যে আহি আমাৰখিনি উপকাৰ কৰিলেহি। কি ক্ষতি হ'ল ঘৰত বানপানী হৈখিনি? ক্ষতিটো আমাৰ কুকুৰা চুকুৰাবিলাক চব গ'লে, ছাগলী তাগলীবিলাক আছিলে। ঘৰ বস্তু পাতিটো নাই, সেনেকৈ বচাব নোৱাৰিলে চব নষ্ট হ'ল। পলসতো গৈছিল, বানপানীতে উঠি গ'ল চব। ঠিক আছে। ফালৰ পৰা সদৌ বড়ো এপছু ছাত্ৰ সন্থাক কি ভাষাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাম মই নিজে ভাবি পোৱা নাই। আপোনালোকে সুদূৰ দূৰ দূৰণিৰ পৰাও আহিছে, হয় আমাৰ গোটেই অসমৰ আমাৰ উজনি নামনি ক'বলৈ নাই, সদৌ অসমৰ পৰা আহি পিনি আমাৰ মাজগাঁও অঞ্চলৰ ৰাইজক যিভাগে সহায় কৰিছে আমি দেখি অভিভূত হৈছোঁ। আমি ইয়াৰ পৰা এটাই মানে শিক্ষা এটা পাইছোঁ যে আমিও
এনেকৈ ধৰণে আমিও যাব লাগে, আমিও সহায় কৰিব লাগে। মোৰ মাজগাঁৱৰ ৰাইজকো মই ভৱিষ্যতে অনুৰোধ জনাম যাতে এই দাদাসকলৰ পৰা যিটো আমি মানে শিক্ষা পাব লাগে সেই শিক্ষাখিনি তেওঁলোকে আমাক দেখাই থৈ গৈছে। আৰু ভৱিষ্যতে আপোনালোকেও এনেধৰণে সহায় সহযোগ কৰি যাওক, এনেকৈ দুৰ্ভিক্ষ হৈ যোৱা মানুহসকলক সহায় সহযোগ কৰি যাওক। আৰু তাৰ আশাৰে মই ভগৱানৰ ওচৰত আপোনালোকৰ সদায় ভালে কুশলে থাকিবলৈ, মংগল কৰিবলৈ মই আশীৰ্বাদ জনাইছোঁ। সুখী মানে যিখিনি ধৰক দিন ৰাত আমি লাগি আছোঁ, ভাগৰি গ'লোঁ। এতিয়া আপোনালোকে যিখিনি ধৰক আহি আমাক কৰি দিছে, আমি মানে বহুত আগখিনি আগবাঢ়িব পাৰিম। আমি সেইটোলৈ বহুত সুখী, বহুত ভাল পাইছোঁ। আচ্ছা, নিখিল বড়ো ছাত্ৰসন্থা আগৰ কোনোবা আহিছিল নেকি এইখিনি তেনেকৈ কাম কৰিবৰ কাৰণে? ধৰক অহা যোৱাটো বহুত কৰি আছে আৰু মই তেনেকৈ ইয়াত নাথাকোঁ। হয়, মই ধৰক কালি পৰহি আহিলোঁ, তাৰ আগত বানপানী হোৱাৰ পিছত এসপ্তাহ থাকি পলক চলক উলিয়াই আকৌ গুচি গ'লোঁ। হয়, এতিয়া কালি আহিলোঁ হয়, আৰু অহাটো আহিছে বহুত ধৰণৰ, বহুত জেগাৰ পৰা, বহুত চাৰি দিশৰ পৰাই মানুহ আহিছে, হয়, সহায় কৰিছে। হয়। দাদা আমি এতিয়া দেখি আছোঁ আমাৰ নে সেইটো দৰকাৰী মানে আপোনালোকে ধৰক এইখিনি ধৰক আহিলে মোৰ কামখিনি আজিয়ে হৈ যাব। কিন্তু নহা আগতো মই অকণমান ধৰক যি পাৰিছোঁ চেষ্টা কৰি আছিলোঁ। এতিয়া আপোনালোকে অহাৰ কাৰণে মোৰ বস্তুখিনি আজিয়ে হৈ পৰিব। সেইটোলৈ মই বহুত মানে আপোনালোকক ধন্যবাদ দিছোঁ, ভাল পাইছোঁ, মানে বহুত সুখী।